নমস্কাৰ, আপোনালোক সকলোকে খগেন শইকীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, জীৱন যে জটিল এজন ব্যক্তিয়ে তেতিয়া বুজি পায় যেতিয়া তেওঁ সাংসাৰিক জীৱনৰ আৰম্ভণি কৰে। মই এজন পাৰিবাৰিক ব্যক্তি। দুটা সন্তানৰ পিতৃ হোৱাৰ পিছত বুজিবলৈ ধৰিলোঁ সংসাৰৰ মায়াজাল কি। শাস্ত্ৰত লিখা আছে পুত্ৰ কন্যা পৰিবাৰ সকলো অসাৰ। কিন্তু সঁচাকৈয়ে পুত্ৰ কন্যা পৰিবাৰ সকলো অসাৰ হয় জানো? যিমানেই শাস্ত্ৰ জ্ঞানেৰে পৰিপুষ্ট নহওক কিয়, আমি এই মায়া বান্ধোনৰ পৰা মুক্ত হ'ব পাৰোঁ জানো? মাথো চাৰিওফালে মায়াময় পৃথিৱী। বাহিৰত যিমানেই মই মায়ামোহৰ পৰা মুক্ত বুলি চিঞৰি নাথাকোঁ কিয়, প্ৰকৃততে সেইটো সম্ভৱপৰ হৈ উঠাটো জটিল। আনৰ ক্ষেত্ৰত মই তুলনা কৰিবলৈ নাযাওঁ, কিন্তু নিজে এজন আধ্যাত্মিক ব্যক্তি হৈও মই ইয়াৰ পৰা মুক্ত নহয়। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে পৃথিৱীত খুব কম ব্যক্তিহে আছে যি এই মায়া বান্ধোনৰ পৰা মুক্ত। জীৱন দুদিনীয়া বুলি কবিতাৰ ভাষা প্ৰকৃত জীৱন প্ৰযোজ্য হয় জানো? যদি সঁচাকৈয়ে জীৱন দুদিনীয়া হয়, তেতিয়া মানুহে ইমান কষ্ট কৰাৰ প্ৰয়োজন কি? কোনো মানুহে দেখোন মৃত্যু বাঞ্ছা নকৰে। এইটোচোন জীৱনৰ প্ৰতি মোহ নহয় নেকি? আমি বহু এনে ব্যক্তি লগ পাওঁ যি শাস্ত্ৰজ্ঞানেৰে অধিষ্ঠিত, কিন্তু সেই শাস্ত্ৰজ্ঞ ব্যক্তিজন প্ৰকৃততে নিজৰ মায়ামোহ ত্যাগ কৰিব পাৰেনে? তেওঁ সোধকচোন, নিজৰ পৰিয়ালক লৈ তেওঁ চিন্তিত নহয় নেকি? বাস্তৱিক জীৱনত শাস্ত্ৰৰ সেই জ্ঞান প্ৰযোজ্য হয় জানো? নিজৰ পত্নী পুত্ৰ কন্যা বাহিৰে পৃথিৱীৰ আন কোনো ব্যক্তিৰ কথা আমি ইমান ভাবোঁ? সকলো নিজৰ স্বাৰ্থতে ব্যস্ত নাথাকোঁ জানো? নিজৰ বাহিৰে আনলৈ বুলি আমি চিন্তা কৰোঁনে? কোৱা কথা আৰু কৰা কথাৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য। আমি সত্যক স্বীকাৰ কৰা উচিত। কবিতা বা শাস্ত্ৰৰ বাণীৰ বাস্তৱ জীৱনৰ লগত আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ, কাৰণ আমি মানুহ মানে মায়া আৰু মোহ, হয়নে নহয় ভাবকচোন। ধন্যবাদ।